এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। মই আপোনালোকৰ ওচৰত আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ, ৰসগোল্লাৰ ৰেচিপি। কেনেকৈনো ঘৰতে সহজতে ৰসগোল্লা বনাব পাৰি তাকে মই দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমে মই 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই উতল আহিবলৈ দিম আৰু অলপ টাইম মই লাৰি থাকিম। গাখীৰখিনি উতল আহিলে মই গেছ বন্ধ কৰি দিম। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ আৰু 2 মিনিটৰ কাৰণে গাখীৰখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু ইয়াত মই 2 চামুচ ভিনেগাৰ আৰু 2 চামুচ পানী মিক্স কৰি ইয়াত দি দিম। আপোনালোকে ভিনেগাৰৰ সলনি নেমু টেঙা ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ গাখীৰখিনি ফাটি গৈছে, চানাখিনি ধুনীয়াকৈ ওলাইছে। বাকী থকা ভিনেগাৰখিনি মই দি দিছোঁ। এতিয়া মই এটা বাতি লৈছোঁ, তাৰ ওপৰত মই চেকনি বাতি এটা লৈছোঁ আৰু এখন ৰুমাল লৈছোঁ, চাফা ৰুমাল। আৰু ৰুমালখন মই ভিজাই লৈছোঁ আৰু ইয়াৰ ওপৰত মই চানাৰ পানীখিনি চেকি ল'ম। এই চানাৰ পানীখিনি চেকি লোৱাৰ পিছত পানীখিনি আমি চব্জিত বা গ্ৰেভিত ব্যৱহাৰ কৰিব পাৰোঁ। চানাখিনিৰ পৰা ধুনীয়াকৈ মই পানীখিনি উলিয়াই ল'ম। ৰুমালখনত এনেকৈ মই চেপি দিম আৰু পানীখিনি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই এই চানাখিনি ধুই ল'ম, নহ'লে টেঙা টেঙা লাগিব পাৰে। সেইকাৰণে ভিনেগাৰ যিহেতু দিয়া হৈছে, সেইকাৰণে ভালকৈ ধুই ল'ব লাগিব। মই এতিয়া চানাখিনি ধুই লৈছোঁ। আপোনালোকেও দুবাৰমান ধুই ল'ব। নেমু দিলেও ধুই ল'ব, কাৰণ ভিনেগাৰ বা নেমু দিলে টেঙাৰ ভাৱটো থাকি যাব, সেইকাৰণে ধুই ল'ব। আৰু চানাখিনি ধুই লোৱাৰ পিছত পানীখিনি ধুনীয়াকৈ উলিয়াই দিব চেপি। মই ধুনীয়াকৈ চেপি লৈ পানীখিনি উলিয়াই দিছোঁ। এতিয়া মই চানাখিনি 10-15 মিনিটৰ কাৰণে থৈ দিম। আৰু মই এতিয়া কেৰাহী এটা লৈছোঁ আৰু 1 কাপ চেনি দিছোঁ আৰু ইয়াত 5 কাপ মই পানী দিম। পানীটো 5 কাপ বা 6 কাপ দিব পাৰে। এতিয়া মই এইখিনি দি লৈ মিডিয়াম জুইত গেছটো দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি উতল আহিবলৈ দি থৈ দিম। এখন প্লেটত মই চানাখিনি উলিয়াই লৈছোঁ। মই এতিয়া চানাখিনি 5 মিনিটৰ কাৰণে ধুনীয়াকৈ মাৰি ল'ম, যাতে চানাখিনি ধুনীয়াকৈ মিহি হয়। আৰু এতিয়া মই হাতৰ তলুৱাৰে মাৰি লৈছোঁ, যাতে চানাখিনি আমাৰ ধুনীয়াকৈ মিহি হৈ যায়। এতিয়া মই ইয়াত 1 চামুচ ময়দা দি দিছোঁ, যাতে মাৰিবলৈ সুবিধা হয়। এতিয়া মই আকৌ 2 মিনিটৰ কাৰণে ধুনীয়াকৈ মাৰি ল'ম। এতিয়া মই এটা এটাকৈ ৰসগোল্লাৰ লাড্ডুকেইটা গোটেইকেইটা বনাই লৈছোঁ। ৰসগোল্লাৰ চাইজকেইটা নিজৰ মতে বনাব পাৰে। মোৰ গোটেইকেইটা ৰসগোল্লা হৈ গ'ল। এতিয়া মই উতলা চেনি পানীখিনিত এটা এটাকৈ ৰসগোল্লাকেইটা দি দিছোঁ। গোটেইকেইটা ৰসগোল্লা মই দি দিলোঁ। এতিয়া ঢাকন এখন লগাই থৈ দিম। এয়া 10 মিনিট পিছত মই চেক কৰি চাইছোঁ, আমাৰ ৰসগোল্লাকেইটা প্ৰায় হৈছেই। মই গোটেইকেইটা ৰসগোল্লা ওলটাই দিছোঁ। এতিয়া মই 5 মিনিটৰ কাৰণে আৰু থৈ দিম। এয়া 5 মিনিট পিছত আমাৰ ৰসগোল্লাকেইটা সম্পূৰ্ণ হৈছে।
একেবাৰে কোমল হৈছে। এতিয়া মই চেনি পানীখিনিত 4 ঘণ্টাৰ কাৰণে এনেকৈ ডুবাই ৰাখিম, যাতে ৰসগোল্লাৰ ভিতৰলৈ চেনি পানীখিনি সোমাই যায়। এনেকৈ আপোনালোকেও ঘৰতে সহজতে ৰসগোল্লা বনাব পাৰে। যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।